কওক নামটো নমস্কাৰ মই শ্ৰী সুমিতা পাদৰ। আপুনি এতিয়া গানৰ লগত জড়িত কিমান বছৰমান হ'ল? গীত গোৱা মানে ইয়াৰ 15-20 বছৰমানৰ হেৰিৰ পৰা মই অলপ গাইছিলোঁ। তাৰপিছত বিয়া সোমোৱাৰ পিছৰ পৰা এইবিলাক চৰ্চা বাদ দিলোঁ। যে আপুনি এইটো যে আপোনাৰ এতিয়া এটা ভিডিঅ' ভাল হৈছে আমি পাইছোঁ, গতিকে তাত আপুনি কাৰ সহযোগত এইটো হ'ল? তাৰ সহজন বিকাশ পাটৰ হয় আহিলে তাই মোক গীত গাবলৈ কয়। সেইজন মানে সম্বন্ধত বয়সত ডাঙৰ হ'লেও সম্বন্ধত ভতিজা হয়। সদায় গাবলৈ অনুৰোধ কৰি থাকে। মই আকৌ গাই নিদিওঁ। মই এনেই বোলো কিয়নো দিওঁ, মোৰ লাজ লাগে ভিডিঅ' কৰি। তাৰপিছত তেনেকৈ কওঁতে এদিন আহি ক'লে আজি এটা গাই দে বোলে। মই প্ৰথম হেৰিটো এন্ধাৰত গাই দিছিলোঁ। তাৰপিছত সকলোৱে অনুৰোধ কৰি থকাৰ কাৰণে পোহৰলৈ লৈ আনো কৰি থকাৰ কাৰণে সেইদিনা পোহৰত এটা গাই দিছিলোঁ। তেখেতৰ কি গান গাইছিলে অকণমান গাই দিয়ক। বিচাৰিছোঁ কাষৰতে সদায় তোমাৰ শুনা শিকিব বিচাৰিছোঁ কাষৰতে সদায় তোমাৰ শুনা শিকিব আপোনাৰ পৰৱৰ্তী সংগীতৰ লগত যোগাযোগ বা সংগীতৰ লগত মন আছেনে? সংগীত কৰিবলৈ মন আছে। যদি কোনোবা বা সহায় সহযোগিতা কৰে, হয় সেইটোৱে ডাঙৰ কথা। বেলেগে যদি সহায় সহযোগিতা কৰে ৰাইজে তেতিয়া আগবাঢ়ি যাবলৈতো মন যায়। তাৰ বাহিৰে আৰু এটা গান আপোনাৰ কণ্ঠত জুবিন গাৰ্গৰ প্ৰিয়তমা তোমাৰ ফুল ফুল ৰদৰে ধন্যবাদ। আমাৰ ফালৰ পৰা আমাৰ ইউটিউব চেনেলৰ তৰফৰ পৰা আপোনালোকে আগন্তুক দিনৰ আপোনাৰ ভাল হওক মংগল হওক তাৰে কামনা কৰিলোঁ। ধন্যবাদ।